নমস্কাৰ স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকে জানিব যদিহে আপোনালোকৰ ৰি-নিটত কমকৈ নম্বৰ আহিছে বা আপোনালোকৰ যিমানখিনি মাৰ্কছ আছে সেইখিনি মাৰ্কছ দি আপোনালোকৰ MBBSৰ চিট বা BDSৰ চিট পাবলৈ সক্ষম নহ'ব বুলি আপোনালোকে যদি ভাবে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। এইটো ভিডিঅ'ত আপোনালোকে গম পাব যিখিনি কেণ্ডিডেটৰ ৰি-নিট এক্সামত কমকৈ মাৰ্কছ আহিছে আৰু তেওঁলোকে হাবাথুৰি খাইছে যে তেওঁলোকৰ ভৱিষ্যতত কি কোৰ্ছ বাছি ল'ব বা কেনেকৈ MBBS নিটত কম স্ক'ৰ থাকাকৈ কৰিব, সেই গোটেইখিনি তথ্য মই আজি এইটো ভিডিঅ'ত দি দিম। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নিট 2026ৰ ৰিজাল্ট ইতিমধ্যে আউট হৈ গৈছে। আপোনালোকে ইতিমধ্যে ৰিজাল্ট আপোনালোকৰ কিমান নম্বৰ পাইছে, স্ক'ৰ কাৰ্ড ইতিমধ্যে আপোনালোকে চাইছে। আৰু মই আপোনালোক জনাই দিওঁ যিটো কোৱালিফাইং মাৰ্ক মানে ইমান মাৰ্কৰ তলত যদি পায় তেনেহ'লে ফেইল বুলি গণ্য কৰা হ'ব। জেনেৰেল আৰু EWSৰ কাৰণে 213, OBCৰ কাৰণে SC STৰ কাৰণে 177। ইমানখিনি মাৰ্কছ আউট অফ 720 যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে আপোনালোকে প্ৰাইভেটতো MBBS কৰিব নোৱাৰিব। এইখিনি মাৰ্কছ এটলিষ্ট লাগিব। এইখিনি মাৰ্কছ থাকিলেহে আপোনালোকে MBBS ইণ্ডিয়াত নাইবা বাহিৰত কৰিব পাৰিব। এতিয়া যদি আপোনালোকে MBBSটো ইণ্ডিয়াত কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ অলম'ষ্ট 90 লাখৰ পৰা 1 crore and 10 lakhsলৈকে গুচি যাব পাৰে। 90 লাখৰ পৰা 1.1 CRলৈকে গুচি যাব পাৰে যদিহে আপোনালোকে MBBSটো ইণ্ডিয়াৰ পৰা কৰে তেতিয়াহ'লে। আৰু ইণ্ডিয়াৰ পৰিৱৰ্তে যদি আপোনালোকে বাহিৰত কৰিব বিচাৰে, ফৰ এক্সাম্পল আপোনালোকে যদি জৰ্জিয়াত কৰিব বিচাৰে নাইবা উজবেকিস্তানত কৰিব বিচাৰে তেতিয়াহ'লে ইণ্ডিয়াতকৈ 1/3 বা 2/3 প্ৰাইজতে কৰিব পাৰিব। ইয়াৰে একচুৱেল আৰু কিমানখিনি প্ৰাইজত আপোনালোকে কৰিব পাৰিব সেইটো যদি জানিব বিচাৰে তেনেহ'লে স্ক্ৰীণত এটা নাম্বাৰ দি আছে, এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ নাইবা কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে লোনো ল'ব পাৰিব। স্কলাৰশ্বিপৰ ফেচিলিটি কিছুমান দিয়া থাকে, ভিজা এছিষ্টেঞ্চ গোটেইখিনি দিয়া থাকে। এটা কনচালটেঞ্চি ফাৰ্ম প্ৰপাৰলি আছে, সেইটো মই দেখুৱাই দি আছোঁ আপোনালোকক। তাৰ আগতে মই আপোনালোকক কিছুমান তথ্য দেখাই আছোঁ, সেইবোৰ তথ্য আপোনালোকে চোৱাটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। কিয়নো এইবাৰ যিটো নিট 2026ৰ নাম্বাৰ অফ কোৱালিফাইং ষ্টুডেণ্ট হয়, 2026ত ইমানখিনি নাম্বাৰ অফ ষ্টুডেণ্টে নিট এক্সামটো কোৱালিফাই কৰিছে মাত্ৰ। আৰু কোৱালিফাইং মাৰ্কছটো কিমান হয় মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু কোৱালিফাইড ষ্টুডেণ্টৰ যিটো নাম্বাৰ আছে দিনক দিনে কমি গৈছে। আপোনালোকে চাব পাৰে 2024ত কিমান আছিল, 25ত কিমান আছিল আৰু 26ত কিমান হৈ গৈছে। মানে বছৰে বছৰে প্ৰায় 1 লাখকে কেণ্ডিডেট কমি গৈ আছে নাম্বাৰ অফ কোৱালিফাইড ষ্টুডেণ্টৰ লিষ্টৰ পৰা। 1 লাখকে যদি কমি গৈছে তেনেহ'লে আপোনালোকে ভাবিব পাৰে যে পেপাৰৰ লেভেলটো কিমান ডিফিকাল্ট লেভেল আছিল। ডিফিকাল্ট লেভেলৰ পেপাৰ হৈ আছে দিনক দিনে, সেইটো কাৰণে নিট কোৱালিফাইড ষ্টুডেণ্টো কমি গৈ আছে আৰু কিছুমান এভাৰেজ ষ্টুডেণ্টৰ যিটো নিটৰ মাৰ্ক আছে সেইটোও হ্ৰাস পাইছে। আৰু এইবোৰ কথা লক্ষ্য ৰাখি মই আপোনালোকৰ কাৰণে এটা বেষ্ট চইচ ৰাখিছোঁ। যদিহে আপোনালোকে MBBS কৰিব বিচাৰে আৰু বাহিৰত কৰিব বিচাৰে তেনেহ'লে জৰ্জিয়া, উজবেকিস্তান, ৰাছিয়া আৰু চাইনা এই 4টা দেশত অতি কম খৰচত আপোনালোকে আপোনালোকৰ MBBS ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব। আৰু আপোনালোকে ভাৰতত বা ইণ্ডিয়াত আহি পুনৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আৰু ভাৰতত আহি যদি PG কৰিব বিচাৰে তথাপিও কৰিব পাৰিব। আপোনালোকে গোটেইখিনি সুবিধা দিয়া আছে। যদিহে আপোনালোকে এই বস্তুটো কৰিব বিচাৰে তেনেহ'লে মই আপোনালোকক এটা আমাৰ যিটো কনচালটেঞ্চি ফাৰ্ম আছে, কনচালটেঞ্চি ফাৰ্মৰ বিষয়ে মই আপোনালোকক অলপ কৈ দিছোঁ। যিটো ইউনিকছ ইণ্টাৰনেশ্যনেল আমাৰ কনচালটেঞ্চি ফাৰ্ম এটা আছে, সেই ফাৰ্মে কি কৰে, যিমানখিনি ষ্টুডেণ্ট বাহিৰত গৈ পঢ়িব বিচাৰে বা ইণ্ডিয়াতে ডমেষ্টিকেলি পঢ়িব বিচাৰে তেওঁলোকক ফাইনেন্সিয়েল ছাপোৰ্ট, স্কলাৰশ্বিপ ছাপোৰ্ট, লোন ছাপোৰ্ট, ভিজা ছাপোৰ্ট গোটেইখিনি ছাপোৰ্ট দিয়ে। মই আপোনালোকক ইনফৰমেশ্যন বুলেটিনটো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হৈছে ইউনিকছ ইণ্টাৰনেশ্যনেল মানে আমাৰ কনচালটেঞ্চি ফাৰ্মৰ ইনফৰমেশ্যন বুলেটিন। ইয়াতে মই আপোনালোকক জনাই দিম আমি কি কি কামত সহায় কৰোঁ। আপোনালোকে যদি বাহিৰত পঢ়িব বিচাৰে তেতিয়াহ'লে যিখিনি ষ্টুডেণ্টে বাহিৰত গৈ MBBS নাইবা বেলেগ কোৰ্ছত এনৰোল হৈ পঢ়িব বিচাৰে তেওঁলোকক আমি কিছুমান ছাপোৰ্ট প্ৰভাইড কৰোঁ। সেই ছাপোৰ্টৰ ভিতৰত থাকে ফ্ৰী এডমিশ্যন কাউন্সেলিং, তাৰপিছত এপ্লিকেশ্যন এছিষ্টেঞ্চ, SOP এডিটিং, IELTS যদি লাগে IELTS থকা দেশত IELTSৰ প্ৰিপেৰেশ্যনৰ ছাপোৰ্ট কৰোঁ। তাৰপিছত স্কলাৰশ্বিপ, তাৰপিছত এডুকেশ্যন লোন যদি আপোনালোকক বিচাৰে তেতিয়াহ'লে বেংকিং পাৰ্টনাৰ্ছ আছে আমাৰ, বেংকিং পাৰ্টনাৰ্ছৰ লগত আমি টাই আপ কৰি এডুকেশ্যন লোন প্ৰভাইড কৰোঁ। তাৰপিছত একমডেশ্যন, ইঞ্চুৰেঞ্চ ছাপোৰ্ট, তাৰপিছত ভিজা ছাপোৰ্ট যিটো আছে ভিজা ছাপোৰ্টো আমি আপোনালোকক প্ৰভাইড কৰি দিওঁ। যিখিনি কাণ্ট্ৰিত ভিজা লাগে, ভিজা ফ্ৰী কাণ্ট্ৰি নহয়, সেইখিনি কাণ্ট্ৰিৰ ভিজা ছাপোৰ্ট আমি আপোনালোকক প্ৰভাইড কৰোঁ।
যদিহে আপোনালোকে বাহিৰত গৈ MBBS কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আমাৰ অফিচত আহিব পাৰে অফিচৰ যেটো এড্ৰেছটো মই আপোনালোকক দেখাই দি আছো আৰু অফিচ ভিজিট কৰাৰ আগতে যদি আপোনালোকে এবাৰ কল কৰিব বিচাৰে তেনেহ'লে মই এটা নাম্বাৰ দি আছো স্ক্ৰিনত আপোনালোকে নোট ডাউন কৰি ল'ব 9394670966 এইটো নম্বৰত হোৱাটছএপ নাইবা কল কৰিব এইটো নম্বৰত কন্টাক্ট কৰিলে আপোনালোকে গোটেইখিনি তথ্য পাই যাব এতিয়া মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি MBBS কৰে তেতিয়াহ'লে আপোনালোকৰ কিমান টকা খৰচা হ'ব আৰু কোনটো দেশত কৰিলে ভাল হ'ব MBBS যদি আপোনালোকে কম খৰচত ভাল কোৱালিটিৰ এটা এডুকেশ্যন পাব বিচাৰে তেতিয়াহ'লে উজবেকিস্তান জৰ্জিয়া আৰু ৰাছিয়া এই তিনিটা দেশত আপোনালোকে ভালকৈ কৰিব পাৰিব কম খৰচত আৰু ষ্টেণ্ডাৰ্ড অফ লিভিং আৰু কোৱালিটি অফ এডুকেশ্যন ইয়াতে বহুত ভাল হয় আপোনালোকে যদি বিচাৰে তেনেহ'লে আমাৰ যেটো অফিচ আছে অফিচতো ভিজিট কৰিব পাৰে অফিচৰ এড্ৰেছটো মই আপোনালোকক কৈ আছো অফিচৰ যেটো এড্ৰেছ আছে এড্ৰেছটো আপোনালোকে চাব পাৰে সাতগাঁও ৰোড নিয়াৰ SFS স্কুল নাৰাংগী গুৱাহাটী 781171 যিসকল ভিউৱাৰ্ছে গুৱাহাটীৰ পৰা চাই আছে আপোনালোকে প্লিজ ইয়াতে ভিজিট আউট কৰিব ইয়াতে ভিজিট কৰিলে আপোনালোকে গোটেইখিনি তথ্য পাই যাব মই আপোনালোকক দেখাই দি আছো কিমানখিনি ক্যান্ডিডেটে আগতে MBBS কৰিছিল আমাৰ ফালৰ পৰা ইয়াতে চাব পাৰে গোটেইখিনি সাকসেস ষ্টৰী আছে ইমানখিনি ক্যান্ডিডেটক আমি বাহিৰত পঠাইছো এনেদৰে ইন্টেৰিয়ৰ দেখা পাব আমাৰ অফিচৰ ইমানখিনি যিমানখিনি ষ্টুডেন্ট দেখা পাইছে গোটেইখিনি বাহিৰত পঢ়িব গৈছে অলৰেডি অফিচৰ যিখিনি ফটো আছে ইয়াতে আমি এটাচ কৰি দিছো গতিকে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে মই যেটো নম্বৰ দিলো সেইটো নম্বৰত কন্টাক্ট কৰিব পাৰে নাইবা হোৱাটছএপ কৰিব পাৰে আৰু কিবা যদি বেলেগ ইনফৰমেশন লাগে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত আহি DM কৰিব পাৰে ইনষ্টাগ্ৰামৰ DMৰ ৰিপ্লাই মই সোনকালে কৰি দিও যিকাৰণে আছিল মানে থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ